সকলো ধৰ্মৰ সম্প্ৰদায়েই বেলেগ বেলেগ, কাৰণ সেইবোৰ মানুহৰ সৃষ্টি। কিন্তু নৈতিকতা সকলোতে একে, কাৰণ সি ভগৱানৰ সৃষ্টি। মানুহে ইচ্ছা কৰা মতেই সকলো কাম হ'লে তাৰ ফলত মানুহৰ একো মংগল নহ'ব। প্ৰত্যেক মানুহেই এইটো বিচাৰে যে সত্য তেওঁৰ পক্ষত থাকক, কিন্তু এনেকুৱা মানুহ খুব কম আছে যিসকলে নিজে সত্যৰ পক্ষত থাকিব বিচাৰে। সচ্ছল অৱস্থাত বন্ধুৰ অভাৱ নাথাকে, কিন্তু জীৱনৰ দিনবোৰ ডাৱৰীয়া হ'লে অকলশৰীয়া হোৱাৰ বাহিৰে অন্য উপায় নাই। আমি বিশেষ কোনো জাতি, ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ। মানৱতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য। সকলো বস্তু ঘূৰি আহে, কিছুমানক উভতাই আনিব পৰা যায়, কিন্তু সময়ক কেতিয়াও উভতাই আনিব পৰা নাযায়। চিন্তা কৰিবা জ্ঞানী মানুহৰ দৰে, কিন্তু চিন্তাখিনি প্ৰকাশ কৰিবা সাধাৰণ মানুহৰ ভাষাৰে। যদি শান্তি বিচাৰা তেন্তে আনৰ দুখৰ প্ৰতি মন নকৰিবা, নিজৰ দুখৰ প্ৰতিহে মন কৰিবা। জগতক আপোন কৰিবলৈ শিকা, জগতখন তোমাৰেই। জীৱন সংগ্ৰামত পদে পদে বাধা নাথাকিলে সংগ্ৰামৰ অৰ্থ কি? সহজতে পোৱা কোনো বস্তুতে তৃপ্তি নাথাকে, যিমান তৃপ্তি কষ্টসাধ্য কোনো বস্তুত পোৱা যায়। সঁচা কথা সাহসেৰে আৰু সোৱাদ লগাকৈ লিখিব আৰু ক'ব পৰাটোৱেই আজিৰ যুগৰ শ্ৰেষ্ঠ সাহিত্য। নিজৰ শলিতা জ্বলি নাথাকিলে এটা চাকিয়ে আনটো চাকি জ্বলাব নোৱাৰে। সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনাৰ অবিহনে শক্তি, অৰ্থ সকলো অথলে যায়। কৰ্তব্যৰ উচিত প্ৰয়োগ নকৰাকৈ অধিকাৰ প্ৰয়োগ কৰা অৰ্থহীন। কোনে কিমান আয়ুস পালে তাৰ ওপৰত জীৱনটো নিৰ্ভৰ নকৰে, জীৱনটো কেনেকৈ ব্যৱহাৰ কৰা হ'ল তাৰ ওপৰতহে জীৱনটো নিৰ্ভৰ কৰে। আশাসুধীয়া হৈ ফলাফল নিবিচাৰি কৰ্তব্য কৰি যোৱা, দেখিবা তোমাৰ মংগল তোমাৰ হাতৰ মুঠিত। 1000 পুৰোহিততকৈ এজন ভাল শিক্ষকৰ মূল্য বহুত বেছি। যিকোনো সুন্দৰ বস্তুক প্ৰথম অৱস্থাত বেছ ভাল লাগে, কিন্তু এটা সুন্দৰ বস্তু ঘৰলৈ অনাৰ 3 দিনৰ পিছত তাৰ ফালে কোনে চকু দিয়ে? এটা যন্ত্ৰই 50 জন সাধাৰণ মানুহৰ কাম কৰিব পাৰে, কিন্তু কোনো যন্ত্ৰই এজন অসাধাৰণ মানুহৰ কাম কৰিব নোৱাৰে। মানুহে ভুল স্বীকাৰ কৰিবলৈ কেতিয়াও লাজ পোৱা উচিত নহয়, কাৰণ ভুল স্বীকাৰ কৰি তেওঁ এই কথাহে প্ৰমাণ কৰে যে তেওঁ আগতকৈ ভাল মানুহ হৈছে। মানুহৰ জীৱনত খাদ্য আৰু নিদ্ৰাৰ যিমান প্ৰয়োজন আছে, ঠিক সিমানেই প্ৰয়োজন আছে মাজে মাজে জীৱনৰ পৰা পলায়ন কৰা।